লাহে লাহে বাঢ়িছে মৰম তোমালে তুমি দেখালে ধীৰে ধীৰে লাজৰে উৰণি। গুড মৰ্নিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰ্ণৱ আছাম। তো গাইজ ইউটিউবত ভিডিঅ' দিয়াই নহয় আজিকালি, খুব কম দিয়া হয়, মানে ক'তো যোৱা নহয় একচুৱেলি, এইটো কাৰণে ভিডিঅ' দিয়া নহয়। তো আজি আমি গৈ আছোঁ, কি আছিলে গৈছিলোঁ বোকাঘাট, চৰি পাহৰি গৈছোঁ। আমি গৈ আছোঁ গাইজ আজি তো গাইজ আজি গৈ আছোঁ আমি বোকাঘাট, আৰু বোকাঘাটত কিয় গৈ আছোঁ, একদম ধুনীয়া এখন আপোনালোকক বিয়া দেখুৱাই আছোঁ। তো বিয়াৰ নিমন্ত্ৰণ আছে, একেলগে কাম কৰিছিল আৰু চাকৰি কৰিছিল। তো এতিয়াতকৈ সৰু বাৰু, মোৰ বয়সৰ হ'ব। তো আমি বিয়া খাব গৈ আছোঁ এতিয়া। তো ধুনীয়াকৈ আপোনালোক বিয়াখন দেখুৱাম, আমাৰ যাত্ৰাটো দেখুৱাম। তো আমি যাম কাজিৰঙা হৈ যাম নাপা, এইটো দেখুৱাই আছোঁ, বিয়া দেখুৱাই আছোঁ, চব দেখুৱাই আছোঁ। ইপিনে মা আছে আমাৰ, এই মাতা ইণ্ডিয়া দিয়া মা আছে আৰু পিতাই মই ধুনীয়াকৈ গৈ আছোঁ এতিয়া। তো আপোনালোকক ধুনীয়াকৈ দেখুৱাম যাত্ৰাটো, লগতে বিয়াখনো ভালকৈ দেখুৱাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি আহি পালোঁ টিহু নাথকুছিৰ এইটো শিৱ মন্দিৰ, ওম নমঃ শিৱায়। তো ইয়াতে এটা ধুনীয়াকৈ সেৱা ল'লোঁ, সেৱা লৈ আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ। ইয়াতে চাহ পানী খাব, পাপাই মানে আগতে এইখন থানাত কাম কৰিছিল, এইপিনে গৈ পিনে থানাখন পায়, আউটপোষ্ট তাতে কৰিছিলে। তো এইটো কাৰণে ইয়াতে সেৱা ল'লোঁ, আৰু এতিয়া অহা যোৱা প্ৰসাদ দিছে। আমি আহি পালোঁ তামোলপুৰ পাৰ হ'লোঁ আৰু এতিয়া মই অকণমান ড্ৰাইভ কৰোঁ। তো যিহেতু লং জাৰ্ণি, পাপাই অলপ মই অলপ এনেকৈ গৈ আছোঁ, অলপ মাকো দিম। আমি আহি পালোঁ তেজপুৰ, এয়া কি বৰলুইত, এইখন ধাবাখন বৰলুইতত সোমাইছোঁ। বৰলুইতত বহুত ধুনীয়াকৈ খানা দিছে, যাওক কাঁহৰ কাই দিছে, একদম বহুত কেইজোপা দিছে, আৰু সৰু মাছ ভাজি লৈছোঁ। কেনেকুৱা বিদায়? মই খোৱাই নাই। হা মা কেনে খালিছে। দিছ ইজ কলীয়া ভমৰা গাইজ। তো ভিউটো চাওক, দিছ ইজ ভিউটো চাওক মা, পিনে মজা লাগিছে। পিনে পিনে ড্ৰাইভ কৰি আছে, একদম মজা ভিউ। টাইম হ'ল 4:30 বাজিল এতিয়া, আৰু আমি সোমাইছোঁ কাজিৰঙা। এয়া কাজিৰঙা লাহে লাহে গৈ আছোঁ। তো স্পীডতো যাব নোৱাৰোঁ, চব গাড়ীবিলাক শ্ল' গৈ আছে। জন্তু ৰখি চোৱা সময় নাই আৰু এতিয়া, আমি তাৰমানে জল্দি পাব লাগে মানে। আৰু গাইজ ৰভাতলি আহি পালোঁ। ৰভাতলি মানে বিবাহ ভৱনত অনুষ্ঠানটি দিছে, আৰু আমি আধা ঘণ্টা নহয় 15 মিনিটমান আমি বহিলোঁ ইয়াতে। আৰু দৰাক পাপাই চেলেঞ্জ কৰিছিল, সি নেদেখালৈকে আমি তাক মাত নিদিওঁ বুলি পেলাই। আৰু এই অৱশেষত আমাক দেখিলে 15 মিনিটমান বহাৰ পিছত সি আহি পেলাই আমাক মাত দিলে, আৰু ইপিনে সি কফি অৰ্ডাৰ দি আছে। তাৰপিছত আমি এনেধৰণে কফি আহিলে, কফি খালোঁ, কফি খাই মেলি আমি বাকীখিনি অনুষ্ঠান আপোনালোকক দেখুৱাই আছোঁ এতিয়া। এই গাইজ আহি পালোঁ, আহি পাই পিনি দেখুৱালোঁ অলপ পৰিৱেশ, আৰু এতিয়া আমি খোৱাত ব্যস্ত। এয়া বুফে, কিন্তু আমি ইমান নাখাওঁ খাদ্য, মানে অলৰেডি খাই আহিছোঁ ভাত। অলপ লৈছোঁ, একদম চিম্পুলকৈ লৈছোঁ, চিলি চিকেন লৈছোঁ, পোলাও লৈছোঁ, চাটনি আৰু পাপৰ লৈছোঁ। পিতাই পূৰা মাৰিছে। মা কেনেকুৱা? আমি এতিয়া আহি পালোঁ একদম বোকাখাট, আৰু বোকাখাট আহি পিনি আমি দৰাঘৰত গ'লোঁ, খাই মেলি অকণমান চিম্পুলকৈ খাই আহিছোঁ। আৰু এতিয়া আমি চাৰ্কিট হাউচত আহিছোঁ, বোকাখাটৰ এইটো চাৰ্কিট হাউচ। আমি তিনিওজনে ইয়াতে থাকিম। তো আমাক ধুনীয়াকৈ দিছে চাৰ্কিট হাউচটোৱে, অকণমান দেখুৱাই আপোনালোকক। এইটো ৰুম, এইটো 4 নম্বৰ ৰুম, অগৰাতলি। আৰু ইপিনে আছে এইখন, কি আছে এইটো আলনা, ধুনীয়াকৈ এখন হেৰিও আছে, ড্ৰেছিঙো আছে, মজা। ইপিনে বাথৰুম, লেট্ৰিন বাথৰুম ইপিনে ধুনীয়া লাগিছে। তো ইয়াতে আমি এতিয়া ৰেষ্ট লওঁ কিছু সময়। 7:30 বাজিল, 9:30 বজাত দৰা যাব। আৰু আপোনালোকক আজি মই দেখুৱাই আছোঁ আমাৰ ল'ৱাৰ আছামৰ বাৰু ভিডিঅ', চৰি ল'ৱাৰ আছামত আপোনালোকক মই বিয়া কেইবাখনো দেখুৱাইছোঁ, 2-3খনমান দেখাইছোঁ নহয় আপোনাক। মেৰুদাৰ বিয়া আৰু কাৰোবাৰ বিয়া দেখুৱাইছোঁ। যিয়ে নহওক, এতিয়া আপোনালোকক আজি মই দেখুৱাইছোঁ মানে আপাৰ আছামৰ বিয়াখন কেনেকৈ পাতে আপোনালোকক দেখুৱাইছোঁ। তো আমি বিয়া পাতিব যাম ক'ত পাবা? আমি আছোঁ বৰ্তমান বোকাখাটত, আমি যাম বিয়া পাতিব গোলাঘাটত। আপোনালোকক দেখুৱাই আছোঁ। দৰা সেৱা ল'ব। তো গাইজ দৰা ইপিনে ৰেডি হ'ল, আৰু ইপিনে দৰাক ৰেডি কৰাই আছে, আৰু ইপিনে তেওঁলোকৰ যিজনে বিয়া পাতি দিব পুৰোহিতে ফুট লগাই আছে, আৰু দুজনকে ফুট লগাইছে, চন্দনৰ ফুট। তাৰপিছত লগাইছে এপাত মালা, সেইপাত মালা হৈছে সেয়া তুলসীৰ মালা এপাত লগাই দিছে। আমাৰ ইয়াতে বাৰু ফুলৰ মালা দিয়ে, ইয়াত তেওঁলোকে তুলসী মালা ব্যৱহাৰ কৰিছে। যিয়ে নহওক, আৰু যোৱাৰ আগমুহূৰ্তত চেম আমাৰ একে নিয়ম, সেৱা লৈছে গুৰুজনাৰ ওচৰত, ধুনীয়াকৈ সেৱা চেৱা লৈ পিনে আমি এতিয়া
যাম কইনা আনিবলৈ, কিন্তু কিমান কইনা দেখুৱাব পাৰোঁ নে নোৱাৰোঁ সেইটো আপোনালোক বাৰু মই ক'ব নোৱাৰোঁ, কাৰণ অলৰেডি বহুত দেৰি হৈ গৈছে, 11:30 প্ৰায় বাজিলে আৰু আমি যিহেতু অহাকালি মৰ্ণিঙে একদম ঘৰমুৱা হ'ব লাগিব, তো দেখুৱাই আছোঁ যিমানখিনি পাৰোঁ আপোনালোকক। তো এইপিনে দৰা কাৰ ৰেডি, কাৰৰ নাম্বাৰ প্লেট হোৱাই নাই, একদম নিউ কাৰ টাটা। তো যিয়ে নহওক আমিও ৰেডি হৈছোঁ যাবলৈ এতিয়া। তোৰ পাছৰ খেন দৰাই ফোন কৰি আছে গাইজ, কৰবি আৰ দৰাৰ কাৰণে আহি নেগলা এই দুবাৰ ফোন কৰলাবি গাইজ। 12 বাজিল, অৱস্থা বেয়া একদম, আহিয়ে পোৱা নাই কইনা ঘৰ। আৰু এইপিনে আমাৰ দৰাৰ চুচু লাগিছে, দৰাইটো নামিছে আমাৰ যিজনে মানে বিয়া পাতি দিয়ে, ব্ৰাহ্মণ কিবা কয় এইটো, আৰু আমাৰ হাত ব্ৰাহ্মণে আৰু মোটা লাগিছে চব মানে হাগা মোটা চব লাগি আছে, ব্ৰাহ্মণৰো হাগা মোটা লাগিছে, উপায় নাই আৰু গাইজ। কণ্ডিশ্যন একদম বেয়া, মানে কণ্ডিশ্যন বেয়া কি জানেনে গাইজ, দেখুৱাইছো ৰ'ব। আমাৰ যিটো বামুণ আহিছে বিয়া পাতিবৰ কাৰণে, সেই বামুণৰ গাইজ বমি হৈছে, ফাৰ্ষ্ট টাইম লাগিল পেচাব, এই বৰ্তমান হৈছে বমি, অৱস্থা বেয়া হৈ গৈছে, কৰি আছে বমি, কক মাৰিছে। বামুণক মেডিকেলত নিব লাগে নেকি, দৰাৰ ক'ত বিয়া পাতবহি, কি মাতছে গুণমণিয়ে, দৰাই ফোন মাৰি আছে এইবাৰ পাপা, বামুণৰ বমি হৈছে। কি কৰিবা, কি হৈছে, কি বমি কাৰ বামুণৰ, আমি তোক থৈ গুচি আহিম আৰু হা। তোক আৰু কিমান দূৰ আছে, বেছি দূৰ নাই, তোক থব পাৰিলে আৰু গুচি আহিম, টান একলাই গাড়ী দৌৰ আমাৰ ৰাতিপুৱা দে দে চাবি, হা চাবি লগত আছে। বিয়া পাতিব আহিছোঁ ক'ত গাইজ জানেনে, সেয়া আঠখলীয়া নামঘৰৰ গেট পালোঁ, আমি গমেই নাপাওঁ দৰাই যে ইয়াতে বিয়া পাতি আছে। এইদৰে গুৰুভকতক আগলৈ সুধিবলৈ পুচিবলৈ শক্তিৰ ভক্তি পাত্ৰ এইদৰে গোপিনীসকলক সুধিবলৈ শক্তি দিব। এইটো হৈছে দৰাক বাট আগুচি ধৰাৰ এইটো যিটো এইটো পৰ্ব তেওঁলোকৰ চলি আছে, আৰু তেওঁলোকে মানে দৰাৰ দেউতাকে আগবঢ়াইছিল কিছু টকা পাণ তামোলৰ সৈতে, তেওঁলোকে মান্তি নহ'লে, তো সেইটো কাৰণে আকৌ নাচি আছে, আকৌ লাগিব এনেকুৱা ধৰণৰ, মানে তেওঁলোকে মান্তি নোহোৱালৈকে এনেকৈ নাচি থাকিব, তেওঁ আগবঢ়াই আছে অলপ আৰু 10 টকা এনেকৈ অলপ মানে বঢ়াই আছে এমাউণ্টটো, যিয়ে নহওক। তো এইটো হ'ল তেওঁলোকৰ মানে এইটো পৰ্ব, আৰু ইয়াত আমাৰ বাট আগুচা পৰ্বটো বাৰু চবতে আছে। দৰক বাট আগুচা, আকৌ তেওঁ সেৱা লৈছে কিবা এটা আগবঢ়াই পিনি, সন্তুষ্ট হ'লে পাব। আনিব লাগিছিলে
সম্পন্ন হয় গাঁৱৰ গোপিনীসকলৰ আশীৰ্বাদ লৈ বোলে আমাৰ বৰযাত্ৰীক কইনা ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিবলৈ এইখিনিয়ে প্ৰাৰ্থনা খাই লওক আৰু লাগিব আৰু লাগিব সন্তুষ্ট গম নাপা সন্তুষ্ট মানে আৰু লাগিব মন আকাশৰে তুমি মোৰে জোৰ হে পাহৰে তুমি মোৰে সোণ লাহে লাহে বাঢ়িছে মৰম তোমালে তুমি দেখালে ধীৰে ধীৰে 2 বাজি গ'ল 2 বাজি 10 মিনিট হ'ল আৰু এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ দৰা ঘৰৰ পৰা ডাইৰেক্ট ৰিটাৰ্ণ কইনা ঘৰৰ পৰা ডাইৰেক্ট ৰিটাৰ্ণ হৈ আছোঁ আৰু আহোঁতে বহুত ৰাতি হ'ল ভালকৈ বিয়া খোৱালে আমাক পিতাই একদম নিমন্ত্ৰণ ৰক্ষা কৰিছে ভালকৈ ৰক্ষা কৰিছে একদম কইনাৰ একদম ঘৰ পালোঁ আহি তো এতিয়া ৰাতি 2 বাজিছে এতিয়া আমি তাত গৈ আছোঁ চাৰ্কিট হাউচত গৈ পিনে ৰাতিপুৱা 8 বজালৈকে শুম 9 বজাত বা 10 বজাত ইয়াৰ পৰা আমি ঘৰমুৱা হ'ম 3:30 বাজিল আৰু আমি আহি পালোঁ ৰুম চাৰ্কিট হাউচ চকু মেলিব মানে সেই নাই চব হৈ গৈছে ইপিনে পিঠা খুলি নেকি আই এম গুড নাইট গাইজ আকৌ লগ পাম নেক্সট ভিডিঅ'ত গুড নাইট